স্বেচ্ছাসেৱী অনুষ্ঠান ৰেইজডৰ উদ্যোগত আজি মেৰাপানী এলেকাৰ চাওদাং পথাৰ হাইস্কুলত কোভিড টীকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য বিভাগ তথা স্থানীয় ৰাইজৰ সহযোগিতাত অনুষ্ঠিত এই শিবিৰত 200 ব্যক্তিক কোভিড ভেকচিন প্ৰদান কৰা হয়। বিশিষ্ট সমাজসেৱী দেৱপ্ৰদীপ বৰাই ফিতা কাটি উদ্বোধন কৰা শিবিৰত বন্তি প্ৰজ্বলন কৰে ৰেইজডৰ জিলা সমন্বয়ক দেৱজিৎ বৰাই। বিশিষ্ট সমাজকৰ্মী অনিমেষ শইকীয়া, জুনু গগৈ, পুৰবী শৰ্মা, নিৰ্মল বৰাৰ লগতে ধৰ্মেশ্বৰ সোণোৱাল, নিৰঞ্জন সন্দিকৈ, সীমান্ত বৰা, পুনা বৰা, চাওদাং পথাৰ পঞ্চায়তৰ সভাপতি কবিতা দাস আদি উপস্থিত থকা শিবিৰটোত সংযোজক হিচাপে থাকে জীৱেন হাজৰিকা আৰু আনন্দ বৰা। উল্লেখযোগ্য যে ৰেইজডৰ উদ্যোগত জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডতে এনে টীকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি সংগঠনটোৰ তৰফৰ পৰা জানিবলৈ দিছে। কওকচোন আজি প্ৰগ্ৰামটোৰ বিষয়ে। স্বেচ্ছাসেৱী সংগঠন ৰেইজডৰ উদ্যোগত সমগ্ৰ অসমতে কোভিড মহামাৰীৰ বিৰুদ্ধে যিখন যুঁজ, এই যুঁজত চৰকাৰৰ সহযোগিতা আগবঢ়োৱা হৈছে আৰু সেই অনুসৰি এই স্বেচ্ছাসেৱী সংগঠন ৰেইজৰ উদ্যোগত বিভিন্ন জিলাৰ লগতে আমাৰ গোলাঘাট জিলাটোত কোভিড ভেকচিনেশ্যন শিবিৰ আমি আয়োজন কৰিছোঁ। আজি গোলাঘাট জিলাৰ প্ৰথমটো শিবিৰ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এই চাওদাং পথাৰ হাইস্কুলত ইতিমধ্যে আৰম্ভ হৈছে। আমি এই শিবিৰত 200 গৰাকী ব্যক্তিক আজি আমি ভেকচিনেশ্যন কৰিবৰ কাৰণে ইতিমধ্যে লক্ষ্য আমি লৈছোঁ আৰু ইয়াৰ পাছতে আমাৰ জিলাখনত সৰুপথাৰ সমষ্টি, খুমটাই সমষ্টি, দেৰগাঁও সমষ্টি আৰু বোকাখাট সমষ্টিতো এনেধৰণৰ শিবিৰ অনুষ্ঠিত হ'ব। গতিকে আজি এই ৰেইজডৰ উদ্যোগত আয়োজিত এই ভেকচিনেশ্যন কেম্পত চিকিৎসা বিভাগৰ পূৰ্ণ সহযোগিতা আমি লাভ কৰিছোঁ আৰু লগতে আমাৰ স্থানীয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সকলো প্ৰকাৰে আজি এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াইছে। গতিকে আমাৰ ৰেইজডৰ কাৰ্যকৰ্তাসকলো অনিমেষ শইকীয়া, পুৰবী শৰ্মা, জুনু গগৈ ডাঙৰীয়ানী উপস্থিত আছে। বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰদীপ বৰা ডাঙৰীয়া ইতিমধ্যে ফিতা কাটি পেলাই এই শিবিৰ আজি আৰম্ভ কৰিছিল। গতিকে আমি জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে আমি দায়বদ্ধ আৰু আমি সকলো প্ৰকাৰে ৰাইজক নিৰাপত্তা দিবৰ কাৰণে আমি এই ৰেইজডৰ উদ্যোগত এই কাৰ্যসূচী আমি ধাৰাবাহিকভাৱে আমি গ্ৰহণ কৰি আহিছোঁ। মিউজিক ৰিপৰ্ট, নিউজ আছাম টুডে।